কেনেৰা অকল ফালিখন গৈছে মোক যাবলৈ দিয়ক অকল ফালি ক'বলৈ চাবিটো কি কৰিলি চাবি দিয়ক চাবি নিদিওঁ তই মানুহটোক কেলে ভৰি দিওঁ হ'ব কি হ'ব আপুনি হ'ব বুলি কথা নক'ব কিন্তু দেই তই মানুহটোক শুনিবা পইচা দে নহ'লে যাবলৈ চাব পইচা দিব লাগে মই লোকেল চালি কাক কম দিব লাগে সহায় লোকেল বুলি কথা ক'বলৈ আহিছ হা তই মানুহটোক হৰণটো নাপালি আঁতৰি দিয়া কৈছ তোৰ বেগডাল এডাল বেগ নাই নি এডাল বেগ নাই নি ব্ৰেকডালো কাম নকৰে কৈ আছো আঁতৰি দিয়ক বুলি আপুনি মাজে মাজে নালাগে বুজিছনে যাবানো কেনেকে সেই বজাৰলৈ আহিছিলো বস্তুটো পোৱাই নাই সেইটো চিন্তাতে এপিনে গুচি আহিলো আপুনি ক'ত দুখ পালে এই কঁকালৰ দুখ পালো কঁকালৰ দুখ পালো বেছি দুখ নাই মানুহটো এনেকুৱা ভাল নহয় বুজিছ নাই হা মানুহটো মোৰটো খালি তই আপুনি বেছি কথা নকব কিন্তু বাইদেউ কি হৈছে তোমাৰ গাত দুখ আছে বুজিছা মই হেলমেট চেলমেট নিপিন্ধো কিয় হেলমেট কেলে নিপিন্ধা চুলিবোৰ বেয়া হৈ যায় এই মূৰটো যে শৰীৰৰ প্ৰধান অংগ সেই কথাটো গম পোৱা নে নোপোৱা আৰু তোমালোকৰ দৰে এচাম যুৱক যুৱতীৰ কাৰণে কিমানৰ সংখ্যা ধ্বংস হৈছে সেই কথাটো গম পাইছানে আপুনি বৰ বেছি লেকচাৰ দিছে একো লেকচাৰ দিয়া নাই চুপ তুমি কাৰ ঘৰ ছোৱালীনো মই ওচৰৰে অসীম বৰাৰ জীয়ে অসীমদাৰ ছোৱালী হয় অসীমদাৰ ছোৱালী হৈ তোমাৰ ইমান বেয়া বিহেভ কিনো বেয়া ব্যৱহাৰ কৰিলো কৈছিলো আঁতৰি দিবলৈ তেওঁলোকে তোমাৰ গাত দুখ আছে তোমাৰ গাত দুখ তোমাৰ হেলমেট লাইচেঞ্চ আছে নাই লাইচেঞ্চ নাই লাইচেঞ্চ নাই হেলমেট নিপিন্ধাকৈ তুমি গাড়ী চলাইছা ন দাদা ক'ত দুখ পালাছা মানে তাই কবৰ ভৰুককে গুচি আহিলে একো ধৰিবকে নোৱাৰিলো ল'ৰা ছোৱালীক একো ক'বই নোৱাৰি হ'ব আৰু এটা কথা নহয় এই ফুটপাতে আহিমনো কেনেকে আকৌ এই ফুটপাতে আহিবলৈ গোটেই দোকান চোকানৰ গোটেই বস্তুবোৰ ফুটপাতত উলিয়াই থয় সেইকাৰণে এই কিনাই আহিছিলো কেনেকেনো মাজলৈ গুচি আহিলো ধৰিবকে নোৱাৰিলো বুজিছানে তাইও হাউতকে গুচি আহিলে মোৰ দেৰি হৈছিলে কাৰণে মই সোনকালে আহিছো হ'ব তুমি মনে মনে থাকা দেৰি হৈছিলে কথা ক'বলৈ আহিছা আপুনি বেছি কথা নকব কাৰ দুখ দেখিলা তোমাতকে ডাঙৰ হয় তেনেকে কথা নকবা মনে থাকা তেতিয়াহ'লে বুজি পোৱা নাই মই বুজি পোৱা নাই হেলমেট পিন্ধিব লাগে যে সেই কথাটো তুমি নাজানা হা কি হ'ল তোমালোকে ৰাস্তাটো ব্লক কৰিবলৈ আহিলে কি হৈছে গাড়ীখনটো আহিব তোমালোকে ৰাস্তাটো এৰি দিয়া ভাই ন দাদা এই ছোৱালীজনী আহিলে আহি পেলাই এই মানুহ অলপ এই দাদাজনক খুদিয়াই দিলে তেওঁলোক মাজেৰে আহি আছিলে হেলমেট ৰ'বা আপুনি দুখ পাইছে নেকি অলপ পাইছো হ'ব মাজে না আমি পাৰ হ'বলৈ লৈছো পাৰ হ'বলৈ লৈছো গাড়ী গৈ যাবলৈ দিয়কচোন তোমাৰ এই স্কুটিখন চাই দিলা এই হৰণ চৰণ নাই হোৱা বোলে আঁতৰি দিয়ক তুমি ক'লৈ যোৱা ইমান ল'ৰা মোৰ দেৰি হৈছে এপইণ্টমেণ্ট এটা লৈ থোৱা আছে কিহৰ এপইণ্টমেণ্ট বিউটি পাৰ্লাৰৰ বিউটি পাৰ্লাৰ হেৰা বিউটি পাৰ্লাৰ এই মানুহজনৰ ঠাইত যদি তোমাৰ এক্সিডেণ্টৰ মুখত টুকুৰাটো পৰি গ'ল তেতিয়া কি কৰিলা অমংগল কথাবোৰ নকব তুমি মংগল কৰিছা এই মানুহজনক কোনে মংগল কৰিছে ৰ'ব আপোনাৰ ঘৰ মোৰ ওচৰতে সেই তাৰ পৰা মই চাই আছো তাৰপৰা মানুহ ছোৱালী সুধিছো তাৰ হেলমেট ক'ত বোলে মই হেলমেট নিপিন্ধো তুমি হেলমেট পিন্ধা নাই নিপিন্ধো হেলমেট নিপিন্ধা মানে কেলে চুলিবোৰ বেয়া হৈ যায় চুলিটোতকে তোমাৰ মূৰটো বেছি দৰকাৰী বুলি জানা নাজানা আৰু হেলমেট পিন্ধাটো যিকোনো সময়তে যান বাহন চলাবলৈ দুচকীয়া যান বাহন চলাবলৈ হেলমেট পিন্ধাটো আটাইতকৈ দৰকাৰী কথা আৰু তোমাৰ লাইচেঞ্চ হ'ল নাই লাইচেঞ্চ উলিয়াবলৈ মোৰ বয়সেই নাই হোৱা তাৰমানে লাইচেঞ্চো নাই আৰে উইদাউট লাইচেঞ্চত তুমি এনেকৈ যদি যান বাহন চলোৱা তেতিয়াহ'লে তোমাৰ দেউতাৰ 25,000 টকালৈকে জৰিমনা নহ'লে 3 বছৰ যাৱজ্জীৱন কাৰাদণ্ড হ'ব তুমি জানানে বাৰু এইবোৰ নাজানা এইটো বিৰাট ডাঙৰ ভুল কৰিছা তোমাৰ নাম কি প্ৰিয়া বৰা এইটো বিৰাট ভুল কৰিছা আচ্ছা আপুনি দুখ পাইছেনে বেছিকৈ অলপ ভৰিতে আৰু কঁকালতে দুখ পাইছোঁ এটা কাম কৰক এই তুমি এখেতসকলক ওচৰৰ হস্পিটেললৈ লৈ যাওক লয় আপুনি চিনি পাই মই চম্জাই দিম আৰু এই পুলিচৰ কথা কোনো চিন্তা কৰিব নালাগে এক্সিডেণ্টৰ সময়ত প্ৰথমে চিকিৎসা পুলিচে যদি কিবা সোধেও বা পুলিচৰ কথা কয় তেওঁলোকক ক'লেই হ'ল যে প্ৰথমে চিকিৎসাৰ প্ৰয়োজন হৈছে তোমাৰ কিবা টেম্পু আছে নহয় ঠিক আছে যাবনি মোৰ লগতে যাবনি টেম্পুতে মই থৈ আহিম তেতিয়াহ'লে হওক আচ্ছা শুনক আপোনালোকে এই এখেতক তুমি লৈ যোৱাচোন তুমি টেম্পু লৈ যোৱা এইখন টেম্পু লৈ যোৱা আচ্ছা কি নাম আপোনাৰ মোৰ নাম অভিজিত হয় আচ্ছা চাওকচোন আপুনিতো টেম্পু চলায় টেম্পু চলাব আপুনি কি নিয়ম কৰে বিশেষকৈ লাইচেঞ্চখন খুব জৰুৰী লাইচেঞ্চখন লাগিবই হয় তাৰ উপৰি কাগজ মানে
টেম্পু বুলিয়ে নহয় যি গাড়ীয়ে নহওক সদায় নথি পত্ৰসমূহ ঠিক কৰি ৰাখিব লাগে আৰু আপোনাৰ নিচাসক্ত হৈ কেতিয়াও গাড়ী চলাব নালাগে একজেক্টলি সেইটোৱে আৰু আমি সদায় যান বাহনৰ আইন মানি চলিব এই ছোৱালীজনীয়ে যান বাহনৰ আইন নামানি পেলাই হেলমেট নিপিন্ধোৱাকৈ লাইচেঞ্চ নোহোৱাকৈ আহিছে তেনেকুৱা বহুত মানুহ আছে দুচকীয়া যান বাহন চলাই হেলমেট নিপিন্ধে আৰু হেলমেটটো পিন্ধে কি কয় বেল্ট নলগায় আকৌ চিট বেল্ট নলগাকৈ গাড়ী চলায় এইবোৰ বহুত নিয়ম আছে যিবোৰ নিয়ম মানি নচলাৰ কাৰণে আজিকালি বহুত এনেকুৱা ধৰণৰ এক্সিডেণ্ট হৈছে আৰু এই এক্সিডেণ্টৰ সংখ্যা ইমানেই বাঢ়িছে যে কেঞ্চাৰ ৰোগীৰ সংখ্যাতকৈও আমাৰ এই এক্সিডেণ্ট হোৱা মানুহৰ মৃত্যুৰ সংখ্যা কিন্তু ডেইলি বাঢ়ি গৈ আছে গতিকে ইয়াতো বৰ দৰকাৰী কথা হৈছে গতিকে আপুনিও যিদৰে যান বাহন চলায় আৰু সকলোৱে যান বাহন চলাওঁতে এইখিনি আইন মানি চলিব লাগে পৰিয়ালটোৰ কথা চিন্তা কৰিব লাগে ঠিক কৈছে হ'লনে আৰু সদায় টাৰ্ণিং লওঁতে ৰাইট টাৰ্ণ লওঁতে ৰাইট ইণ্ডিকেটৰ লেফ্ট টাৰ্ণ লওঁতে লেফ্ট ইণ্ডিকেটৰ ইউজ কৰিব লাগে আৰু হাই বিম ল' বিমৰ কথা জানিব লাগে এই কথাখিনি মানুহখিনিয়ে নাজানে আচ্ছা হেৰি নহয় আমি যে এই কথাখিনি মানুহক ক'লোঁ এই কথাখিনি কোৱা মানুহখিনি উপকাৰ নিশ্চয় হ'ব এই কথাখিনি মানুহে জনা দৰকাৰ গতিকে আমি যে এই গোটেইখিনি কাম কৰিলোঁ সেইখিনিতো এখন বাতৰ নাট আছিল হয়নে গতিকে আপোনালোক আহক এইফালে আহক প্ৰশান্ত এইফালে আমি আচলতে বাতৰ নাটৰ জৰিয়তে এটা অভিনয় কৰি পেলাই আপোনালোকক দেখুৱালোঁ যে কেনেকৈ পথ সুৰক্ষা নিৰাপত্তাৰ জৰিয়তে নিজৰ জীৱনটোক আমি মানে সুন্দৰ কৰি ৰাখিব লাগে হয়নে গতিকে এখেতসকলেও এটা কথা কওক প্ৰশান্ত আমি কি হয় আমি গাড়ী এখন চলাই গ'লে আমি ছিট বেল্টডাল ড্ৰাইভিং ছিটত যোনজনে থাকে এতিয়া প্ৰায় মৰা অভ্যাস এটা কৰিছে কিন্তু কিনাৰতে বহাজনে একেবাৰে নমৰা হ'ল সেইটো মই এটা সকলোকে অনুৰোধ কৰিম আৰু আজিকালি পিছৰ ছিটত বহা সকলেও ছিট বেল্টটো মাৰিব লাগে কিনাৰত বহাজনেও মাৰিব লাগে আৰু ড্ৰাইভিং ছিটত বহাজনেও ছিট বেল্টটো মাৰিব লাগে সেইকণ আপোনালোকে এলাহ নকৰিব আৰু সকলোৱে জানেই যিহেতু যান বাহন চলোৱাৰ সময়ত সকলোৱে আজিকালি মোবাইল ফোন ব্যৱহাৰ কৰে আৰু তাৰ ফলত আমি দেখোৱেই কিমান দুৰ্ঘটনা হয় আৰু সেই ক্ষেত্ৰত মানে সকলোৱে মনোযোগ দিব লাগে যাতে অন্যমনস্ক হৈ যায় যিহেতু ফোনটোত ব্যস্ত থাকিলে গতিকে আপোনালোকক অনুৰোধ কৰিছোঁ যাতে যান বাহন চলোৱাৰ সময়ত কোনেও মোবাইল ফোন ব্যৱহাৰ নকৰে কিছুমানেতো মোবাইল ফোনটো এনেকৈ লৈ পেলাই যায় এনেকৈ মোবাইল ফোনটো লৈ পেলাই এনেকৈ গুচি যায় এইটো বিৰাট সাংঘাতিক মানে বিৰাট ডাঙৰ দুৰ্ঘটনা আৰু ডাৱৰীয়া বতৰত পৰাপক্ষত সদায় গাড়ী লাহে লাহে চলাব আৰু ৱেপাৰডাল ইউজ কৰিব আৰু আপাৰ ডিপাৰ লাইটৰ যিটো হেৰি তাত যাতে বিপৰীত দিশৰ পৰা আহি থকা গাড়ীখনৰ কোনো অসুবিধা নহয় তাৰ ওপৰত সদায় নজৰ আৰু আমি সদায় পাহাৰীয়া অঞ্চলত যাওঁতে সদায় সজাগ হ'ব লাগে কাৰণ পাহাৰীয়া অঞ্চলত সদায় ৰাস্তাবোৰ অলপ ঠেক হয় সকলো ডাউন এই প্ৰত্যেকটো কথা আমি চিন্তা কৰি চলোঁ তেতিয়াহ'লে আমাৰ জীৱন সদায় সুৰক্ষিত হৈ থাকিব হয় নহয় আৰু আজিকালি মানে মই পটককৈ মাজতে কৈ দিছোঁ স্কুটি বা মটৰচাইকেলত হেলমেটটো পিন্ধিলেও হাততে বহুতে লয় বাৰু সেইটো এটা বেলেগ কথা ফুলদানি লিখিয়াকৈ হাতত লৈ যায় আমি পুলিচ প্ৰশাসনক দেখিলে হেলমেটটো পটককৈ পিন্ধোঁ সেইটো একচুৱেলি হ'ব নালাগে আৰু পিছত বহি যোৱাজনেও হেলমেটটো পৰিধান কৰিব লাগে সেইটো মই এটা অনুৰোধ কৰিছোঁ আৰু বিশেষভাৱে ঘটনাস্থলীত হাই হুলস্থুল নকৰিব আৰু যিজনে আঘাতপ্ৰাপ্ত হয় সেইজনক অতি সোনকালে চিকিৎসালয়লৈ লৈ যাব লাগে এইটো মানে সুপ্ৰিম কোৰ্টে এটা ৰায় দিছে যে কোনো ধৰণৰ পুলিচে তেওঁলোকক কেতিয়াও প্ৰশ্ন নকৰে প্ৰথমে চিকিৎসা তাৰ পাছত যদি দৰকাৰ হয় পুলিচৰ ওচৰলৈ যাব লাগিব পাৰে গতিকে আমি এইখিনি কথা ক'লোঁ সুৰক্ষিত হৈ থাকিব লাগিব সকলোৱে জীৱনটো উপভোগ কৰিব লাগিব সুৰক্ষিত জীৱন উপভোগ কৰাৰ কাৰণে আপোনালোকৰ পৰিয়ালটো আপোনালোকৰ কাৰণে বাট চাই আছে কেতিয়াও তীব্ৰ গতিত যান বাহন নচলাব এই যান বাহন এঠাইৰ পৰা আন ঠাইলৈ যাবৰ কাৰণে ইয়াত প্ৰতিযোগিতা নহয় আৰু আপোনালোকৰ নিজৰ সন্তানসকলক সদায় চকু দিয়ক আপোনাৰ হেলমেটটো সেই পিন্ধিছেনে নাই ছিট বেল্ট পৰিধান কৰিছেনে নাই আৰু নিজৰ যান বাহনখন চলোৱাৰ আগতে সদায় টায়াৰ প্ৰেছাৰ মানে ইয়াৰ ব্ৰেক আপোনাৰ হৰ্ণ ঠিকে আছেনে নাই বা আপোনাৰ লাইটটো জ্বলিছে নাই এই সকলো কথা ধ্যান দিহে এখন যান বাহন ৰাস্তালৈ উলিয়াব যান বাহন আইন এইটো মানি চলিলে জীৱন সুৰক্ষিত হ'ব সেইখিনি আমাৰ কথা এই বাতৰ নাটৰ জৰিয়তে আমি কৃষ্টি কঠীয়াৰ শিল্পীসকলে আপোনালোকক এইখিনিয়ে বাণী দিছোঁ যাতে আপোনালোকৰ জীৱন সুৰক্ষিত কৰিব